हेलो फ्रेंड्स गुड मॉर्निंग मोर आको এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ৰাতিপুৱা শুই উঠিলো, এতিয়া ব্ৰাছ কৰিছো টোপনিৰ পৰা উঠি। তো তেতিয়াৰ পৰাই ভাবিলো ব্লগ এটা আৰম্ভ কৰি দিম। বহুত দিন হ'ল ব্লগ দিব পৰা নাই। তো এইটো মোৰ প্ৰথম ব্লগ হ'ব মাহঁতৰ ঘৰৰ পৰা। ইয়াতে মই ব্ৰাছ কৰি মুখখন ধুই লওঁ, বাকী তাৰপিছত কি কৰোঁ কি নকৰোঁ দেখাই আছোঁ। ভিডিঅ'টো চাই থাকিব। মুখ ধুই হৈ গ'ল, পানী এগিলাচো খাই ল'লোঁ। খাই লৈ অকণমান ওলাই আহিছোঁ বাৰাণ্ডাখনতে। ফুলখিনি চাবলৈ ভাল লাগে, ৰাতিপুৱা ফ্ৰেছ ফ্ৰেছ ফুলবোৰ দেখা পালে। সেইকাৰণে মই অকণমান খোজকাঢ়ি দিওঁ আৰু ভাবিলোঁ এটা ভিডিঅ' কৰি আছিলোঁ যেতিয়া আপোনালোককো ৰাতিপুৱাৰ এই ফুলবোৰ অকণমান দেখাই লওঁ। সেইবোৰ হৈছে 9টা বজাত ফুলা ফুল, পিংক কালাৰৰ। আৰু এইবোৰ মায়ে কৰা হয়, চববিলাক ফুল কিবা কিবি ক'ৰবাৰ পৰা গ'লে লৈ আহে। মান ধনিয়াও ৰুই থৈ দিছে, খাবলৈ আনি যিখিনি শিপা থাকি যায় সেইখিনি ৰুই থৈ দিছে, হৈ গৈছে। আৰু এডাল নেমু লগাইছে, জলকীয়া, হালধি, এনেকৈ আৰু সৰু বাগিচা বুলি ক'ব লাগিব এইখন মাৰ। আৰু এইটো কিবা ফুল, বগা ফুল হয়, এইটো চম্পা ফুল নে কি কয় নাজানো নামটো মই ভালকৈ। আৰু এইডাল হ'ল পুঁই শাক, এনেকৈ মায়ে এখন চানি বান্ধি দিছে। বাঁহ, পুৰণা কিছুমান বাঁহ চাহ দি এনেকৈ চানি এখন বান্ধি লৈছে, নিজেই বান্ধিছে মায়ে এখন চানিখন। পুঁই শাক ইয়াতে উঠাই দিছে আৰু বগাই গৈছে চানিখনতে। চানিখন বান্ধিলে সহজ হৈছে বগাবলৈ। তো এইখনে আমাৰ সৰু সুৰা বাগিচা, লগতে কিবা কিবি শাক পাচলি মানে অকল পুঁই শাকহে আছে, বেলেগ নাই। আৰু এইডাল ফুল, এইডাল হ'ল নয়নতৰা, সেইডাল আছিলে বগা, সেইডালো কিবা গোন্ধ ধুনীয়া ফুলেই হয়, নতুনকৈ ৰুইছে ওলাইছে, সেইকাৰণে দেখাই দিছোঁ। আৰু এইবোৰতো আৰু এনেই ফুল, পাত চাত আছে, ৰঙা পাত তাত। এইখিনি পাতখিনি বহুত ভাল লাগে, ৰঙা পাতখিনি যে খুব জোপোহাকৈ হৈছে, ভাল লাগে চাই। বাৰাণ্ডাত বহি বহি এনেকৈ। এইডাল কিবা কচু পাতৰ নিচিনা কিবা, নাজানো নামবোৰ মই, এনেহে দেখাই দিছোঁ আৰু দেখি ভাল লাগে কাৰণে দেখাইছোঁ। আৰু এইডাল বগা বগা যে ফুল হয়, ওলাইছে যে, এতিয়ালৈ ওলোৱা নাই কিন্তু ওলাব। আৰু তাৰপিছত আহিলোঁ ভিতৰত, আহি অলপ ব্ৰেকফাষ্টৰ ৰেডি কৰোঁ বুলি ভাবিছোঁ। ব্ৰেকফাষ্ট আজি ব্ৰেড লৈছোঁ, কণী দুটা লৈছোঁ, গাখীৰ, চেনি, কণী দুটা ভাঙি তাতে অকণমান গাখীৰ দিম, চেনি দিম, মিক্স কৰি ব্ৰেডকেইখন ডুবাই কণীতে ভাজি ল'ম। সেয়াই আজি চিম্পুল ব্ৰেকফাষ্ট খাম। এইটোতো সকলোৱে বনাব জানে, মই ভাজি থকাটো দেখুওৱা নাই, জাষ্ট বনোৱা হোৱাৰ পিছত মই দেখাই দিম। এইখিনি ভাঙি লৈ ৰেডি কৰি ল'লোঁ মিশ্ৰণটো, আৰু ব্ৰেডকেইখনো ওলাই লৈছোঁ। ইয়াতে চেনি গাখীৰ অকণমান মই বেছিকৈ দিছোঁ, ভাল লাগে তেতিয়া খাবলৈ বস্তুটো। আৰু ইয়াতে এনেদৰে ৰেডি কৰি ল'লোঁ আৰু ব্ৰেকফাষ্ট চিম্পুলকৈ। অকণমান কল আছিলে, কল এটা নে দুটা আছিলে, কাটি লৈছোঁ। আৰু আপেল এটা আছিলে, সেইখিনিও কাটি লৈছোঁ আৰু খাই থওঁ, আৰু এটা বস্তু আৰু ক'তনো থৈ দিম। এনেদৰে ব্ৰেকফাষ্ট এতিয়া খালোঁ। তাৰপিছত একেবাৰে লগ পাইছোঁ, একেবাৰে দুপৰীয়াৰ ভাত পানী খাই বৈ ৰবাব টেঙা খোৱাৰ সময়ত। এইখিনি হৈছে দুপৰীয়া ভাত পানী খাই লৈ উঠাৰ পিছত মানে খাইছিলোঁ, তাকে অকণমান ভিডিঅ' কৰি ৰাখিছোঁ, সেইখিনিও দেখাই দিছোঁ। খাবলৈ বহুত টেষ্টি আছিলে, ৰবাব টেঙাটো মিঠা আছিলে। আৰু এতিয়া হ'ল ৰাতিৰ সময়, ৰাতি ভাত খোৱাৰ আয়োজন, মাংস ভাত। আৰু তাৰ কাৰণে মাংস চব ধুই পখালি ৰেডি কৰি লৈছোঁ। আৰু এইখিনি সকলো ধৰণৰ মছলা, ঘৰুৱা মছলা, আদা নহৰু জলকীয়া, এইখিনিয়ে আৰু পেষ্ট বনাই লৈছোঁ। আৰু এইবিলাক মছলা, গুড়ি মছলা, ৰেড চিলি পাউডাৰ, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, মিট মছলা, চিকেন মছলা, এই সকলোখিনি মই ইয়াতে ওলাই লৈছোঁ। দালচেনি টুকুৰা, লং আৰু অকণমান চফ কুটি লৈছোঁ। তো এইখিনি কেনেকৈ বনাওঁ চাই থাকক, গম পাব মই কৈ আছোঁ। এইখিনি হ'ল চিকেনখিনি, আৰু চব যে মছলাখিনি দেখাই থৈ দিছিলোঁ সেইখিনি ইয়াতে মই একদম সানি লৈছোঁ, পিঁয়াজ চিয়াজ চব দি পেলাই, নিমখ হালধি চব দিছোঁ ইয়াতে, বাকী একো কৰিবলৈ নাই। এতিয়া কেৰাহীখন গৰম হ'বলৈ দি ইয়াতে মই এইখিনি গোটা মছলাখিনি দিছোঁ। গোটা মছলাখিনি দি মাংসখিনি অকণমান সময় মেৰিনেট কৰি থৈছিলোঁ, চববিলাক সানি লৈ এতিয়া এইখিনি বহাই দিছোঁ। ইয়াতে কৰিবলগীয়া একো নাই, অকল মাজে সময়ে লৰাই থাকিব লাগিব, বেছি লৰাই থাকিব নালাগে। চব যেতিয়া কৰাই আছে ইয়াতে চব সানি থৈ দিছোঁ মই,
আৰু আলুখিনিও মাংস বনোৱাৰ আগতে ভাজি লৈছিলোঁ, ভাজি উঠাই থৈ দিছিলোঁ। এতিয়া মাংসখিনি সানি থোৱা মাংসখিনি বহাই দিছোঁ। এইবাৰ একদম চিম্পুল, সহজ আৰু বেছি সময় নলগোৱাকৈ বনাব পৰা এখন মাংসৰ আঞ্জা। এনেকৈ ৰুটিৰ লগতো খাব পাৰি, আৰু মই জোল কৰিম ভাতৰ লগত খাম তেতিয়া, এনেকৈ খাবলৈ বেছি ভাল লাগে। নিজৰ ইচ্ছা, পানী দি খাব পাৰে আৰু এনেকৈ ড্ৰাই ফ্ৰাই কৰি খাব পাৰে। দুই ধৰণে খালেই ভাল লাগে। একদম কম সময়তে হয়, একদম শ্বৰ্টকাট মেথডত। আৰু এইটো পানী দিছোঁ, পানী দি উতলাই দিছিলোঁ। উতলাই দিয়াৰ পিছত মান ধনিয়া পাত দি মাংসৰ আঞ্জা মোৰ ৰেডি হৈ গৈছে আৰু। তো একদম কম সময়তে হোৱা এখন মাংসৰ গ্ৰেভি আঞ্জা। এতিয়া মই ভাতখিনি বাঢ়ি লৈছোঁ, ভেন্দি ভাজি আছে লগত, নেমু, কেঁচা জলকীয়া আৰু মাংসৰ জোলেৰে ভাতখিনি খাই লওঁ। আজি ৰাতিৰ সাজটো এনেকৈয়ে খাওঁ। তো আকৌ লগ পাম পিছত নতুন ভিডিঅ'ৰ সৈতে। তো তেতিয়ালৈকে বাই বাই।